হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুতৰ এটা ডাউট আছিলে অসম পুলিচৰ ৰিজাল্ট লৈ কিনি। যোৱাকালি CM ছাৰে কৈছে আৰু আজি দিনাও মানে অলপমান কথা পাতিছে অসম পুলিচৰ ৰিজাল্টৰ কথা আপোনালোকক ইউটিউবৰ ভিতৰত এগাল পৰি আছে। বাট কথাটো এনেকা, আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ যে 10 অক্টোবৰ তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট দিব। বাট তাৰ আগতে কি কথা আছে এইখিনি মই আপোনালোকক বুজাই দিওঁ। অক্টোবৰ পিছত আপোনালোকৰ নৱেম্বৰ মাহত যেনেকৈ বহুত দীঘলীয়া টানি লৈ গৈছে, এইখন মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। 2022ৰ ভেকেঞ্চি 2025ত ক্লিয়াৰ হৈছে নে হোৱা নাই এতিয়ালৈকে গেৰেণ্টি হোৱা নাই। আপোনালোকক 10 অক্টোবৰত এপইণ্টমেণ্ট দিব, তাৰপিছত আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে মাতিব নৱেম্বৰ 1 তাৰিখৰ পৰা। ঠিক আছে, এইটো ফাইনেলাইজ হৈছে মানে কি, আপোনালোকক এটা কথা আৰু কৈ দিওঁ যে আপোনালোকক এপইণ্টমেণ্ট দিয়াৰ লগে লগে আপোনালোকৰ ট্ৰেইনিং হ'ব। তাৰ আগতে নৱেম্বৰ মাহতে আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট ওলাব। এতিয়া এডভাৰটাইজমেণ্টটো ওলাব, সকলোৱে কৈছে যে এডভাৰটাইজমেণ্ট ওলাব, বাট কিমানকৈ ওলাব? প্ৰত্যেক ল'ৰা ছোৱালী এইটো কথা বাৰে বাৰে কৈ আছে যে অসম পুলিচৰ যদি নতুনকৈ পোষ্ট যদি ওলাব আছে, আমাৰ CM ছাৰক আমাৰ যোনটো আমাৰ আদৰণীয় CM ছাৰক কৈছোঁ যে যদি আপোনাক যদি পোষ্ট বহুত বেছিকৈ ওলাব নালাগে, বাট হয় ইমান কমচে কম ওলাব লাগে যাতে সকলোৰ চিলেকশ্যন হ'ব পাৰে যাতে। ঠিক আছে, বহুত ল'ৰা ছোৱালী ইয়াতে আছে, এনেকুৱা নাই যে এটা দুটা তিনিটা চাৰিটা, কম হ'লেও বহুত ল'ৰা ছোৱালী থাকে এটা পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। বাট কথাটো এনেকুৱা, প্ৰায় চবে এনেকৈ এইটো চান্স নাপায় ৰিটেনৰ কাৰণে। যোনে চান্স পায় ফিজিকেল কাৰণে, ফিজিকেল ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ৰিটেন হোৱাৰ পিছত আপোনালোকৰ ভাইবা হয়। এইখিনি আপোনালোকক এটা পোষ্টৰ কাৰণে কথা কোৱা নাই, অসম পুলিচৰ কাৰণে কথা কোৱা নাই, আপোনালোকৰ ADREৰ কাৰণে কৈ আছোঁ, অসম পুলিচৰ চাব ইন্সপেক্টৰৰ কাৰণেও কৈ আছোঁ, ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চিজ কাৰণেও কৈ আছোঁ, অসম পুলিচৰ গ্ৰেড 4 ভেকেঞ্চিজ কাৰণেও কৈ আছোঁ। চ' এইখিনিৰ কথা যেতিয়া আপোনালোকৰ ৰিজাল্ট ওলোৱা ডেটটো বহুত লেট হৈ যায়। 1 দিন 2 দিনৰ কথা কোৱা নাই, আপোনালোকৰ 2 বছৰ 3 বছৰ পৰ্যন্তলৈকে আপোনালোকৰ এটা এডভাৰটাইজমেণ্টটো কমপ্লিট হ'বৰ কাৰণে ইমান টাইম লাগি যায়। যদি আমাৰ এটা ভেকেঞ্চি যদি কমপ্লিট হ'বৰ কাৰণে ইমান টাইম লাগি যায়, আমাৰ নতুন ভেকেঞ্চি কেতিয়াকৈ ওলাব? ঠিক আছে, এইটো সঁচা কথা কৈ আছোঁ, ৰিয়েলিটি কথা কৈ আছোঁ। অলপ মানে সোনকালে ওলালে বহুত ল'ৰা ছোৱালী আছে, ঠিক আছে, চবে মানে এইটো চাকৰিৰ কাৰণে লাগি আছে, যুঁজি আছে। এটা চাকৰি নহয়, এইটো এটা ৰেচপেক্টফুল চাকৰি হয়। চ' সেইটো কাৰণে চবে এইটো লাগি থাকে। আৰু এইটো মোৰ মানে এইটো ৰিকুৱেষ্ট হয় সকলোকে, আমাৰ আদৰণীয় CM ছাৰক, যে প্লিজ ছাৰ আপুনি পাৰিলে অলপ বেছিকৈ পোষ্ট ওলাব কাৰণে ভাবিব। ঠিক আছে, মোৰ নিচিনা দুখীয়া ল'ৰা বহুত আছে এতিয়া এইটো পোষ্টৰ কাৰণে বা এপ্লাই কৰিবৰ কাৰণে। পুলিচত বা অসম পুলিচৰ যিমান বেলেগ ভেকেঞ্চিজ, মানে যিমান বেলেগ বিভাগ আছে অসম পুলিচৰ ভিতৰত, এইটো সকলোৱে গম পায়। চ' এইটো পোষ্টৰ কথা কৈ আছোঁ, এইবিলাকত যদি এপ্লাই কৰিবৰ কাৰণে টাইম পায় বা এপ্লাই কৰিবৰ কাৰণে যদি আহি যায়, বহুতৰ মনটো বহুত ভাল লাগে। ছাৰ এটা কথা কওঁ আপোনাক, যে এটা পোষ্টৰ কাৰণে নাই, আপোনাক মানে এটা পোষ্টত, 2টা পোষ্টত, 10টা পোষ্ট কাৰণে এগাল ল'ৰা ছোৱালী বহে। ঠিক আছে, চ' সেইটো কথা কৈ আছোঁ। আৰু বহুতে জাষ্ট এটা মোক ৰিমাইণ্ডাৰ দিছে যে ছাৰ পোষ্টটো অলপ বেছিকৈ ওলাব লাগে। অলপ পোষ্টত মানে বহুত কষ্ট হয়। আমাৰ ফিজিকেলটো আপোনালোকে দেখাই পাইছে। এটা কথা মই আপোনালোকক আগৰ পৰাই কৈ আছিলোঁ, ফিজিকেল শেষ হোৱাৰ পিছত ৰিটাৰ্ণটো বহুত তাগৰা হ'ব, এইটো আপোনালোকে চাইছে। ঠিক আছে, তাগৰা মানে কি, বহুত সাংঘাতিক হৈছে। আৰু সাংঘাতিক হোৱাৰ লগে লগে ভাইবাৰটো হৈছে, ভাইবাৰটো সকলোৱে চিলেকশ্যন ভাল কৰিছে। ঠিক আছে, মোৰ মতে ভাইবাৰ যাৰ এজ কম আছে, ডাইৰেক্ট মই এটা কথা কৈ দিওঁ, মোৰ এটা ভাইটি হয়, তাৰ এজ আছে 19। ঠিক আছে, তাৰপিছত সি ভাইবা দিয়াৰ পিছত কৈছে যে ভাইটি তোমাৰ এজ কিমান? সি কৈছে 19। তোমাৰ এজ আছে, ঠিক আছে বহি যোৱা। মই যোৱাবাৰৰ কথা কৈ আছোঁ, ৰিয়েলিটি কথা কৈ আছোঁ, শুনি ল'ব দেই, ৰিয়েল কথা আপোনালোকক গাত লাগিব। ঠিক আছে, তাৰ মাৰ্কছ আছিল, কিমান আছিলে, কিবা মাৰ্কছ আছিলে আপোনালোকৰ 68 বা 69 ছামথিং মাৰ্কছ আছিল। ঠিক আছে, 69.84। ঠিক আছে, বাট তাৰ অভাৰঅল কাট অফ মাৰ্কছটো কিমান আছিল? 68.75 এনেকৈ আছিলে, আৰু তাৰ 68.84 আহিছিলে। ঠিক আছে, হয়তো আপোনালোকৰ কাট অফতকৈ অলপ বেছি আছে। ঠিক আছে, চান্সটো হ'ব লাগে, তাৰ চিলেকশ্যন হ'ব লাগে। মানে সি ল'ৰা ভাইভাত 0 মাৰ্কছ পাইছে, 1 মাৰ্কছ এক্সট্ৰা পোৱা নাই। ঠিক আছে, 1 মাৰ্কছ এক্সট্ৰা পোৱা নাই, তাৰ কাৰণে কি হ'ল, চিলেকশ্যন হোৱা নাই। এইটো কথা বাৰে বাৰে কৈ আছোঁ, যদি আপোনালোকৰ এজ আছে, বেছিকৈ এজ আছে, তেতিয়াহে আপোনালোকৰ চিলেকশ্যন কনফাৰ্মেশ্যন 110% মই দিব পাৰিম। যদি নাই তেতিয়া নাই।
আপোনালোকক কৈছোঁ বহুতে কৈ আছে যে নতুন ভেকেঞ্চি ওলাব বাট ভেকেঞ্চি ওলোৱাৰ কথাটো হৈছে CM ছাৰে কৈছে বাট এতিয়া এইটো ক্লিয়াৰ হোৱা নাই যে কিমান ওলাব ঠিক আছে কিমান ওলাব এইটো কোৱা নাই মোৰ মতে কম হ'লেও 1000 পদ AB UBৰ কাৰণে ওলাব লাগে এনেকা তাৰপিছত 1000 পদ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে ওলাব লাগে ঠিক আছে ADRE কম হ'লেও 3 বা 4000 পদ ওলাব লাগে ঠিক আছে ভিডিও যদি ইনফৰমেটিভ লাগিছে ভিডিও শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিওটো লাইক কৰিব নাপাহৰিব লগ পাম নেক্সট ভিডিঅ' টিল দেন বাই